হেল্ল' হেই ফ্ৰেণ্ডছ, ৱেলকাম টু আছামিজ ব্লগ। মই আপোনালোকক আজি আমিনগাঁও DC কোৰ্টৰ এখন তাৰ ছাইডত পাৰ্ক আছে আৰু আপোনালোকৰ ভূপেন হাজৰিকাৰ তাত মূৰ্তিটো আছে আৰু তাত এটা পুখুৰীও আছে। আপোনালোকক তাৰে কিছুমান ভিউ পইণ্ট আছে, পুখুৰীটো এখন দলঙো আছে আৰু আপোনাৰ মেইনলি তাতে ভূপেন হাজৰিকাৰ মূৰ্তিটো আছে। আপোনালোকক মই আজি পূৰা ছাইডৰ যিখিনি দৃশ্য আছে সেই দৃশ্যখিনি মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তেন্তে বলক মই আপোনালোকক সেই দৃশ্যবোৰ কেনেকুৱা কি ধুনীয়া ধুনীয়া ঠাইবোৰ আপোনালোকক দেখাওঁ। তেন্তে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজি DC কোডৰ কিছুমান আপোনালোকক ভিউ পইণ্ট আছে। ইয়াত ধুনীয়া ধুনীয়া আপুনি ঠাই দেখা পাব। ধুনীয়া ধুনীয়া ইয়াত এটা নদী আছে, আপুনি দেখা পাইছে। ইফালে পিছফালে ধুনীয়া ধুনীয়া ঠাই দেখা পাইছে। তো আপোনালোকক মই আজি DC কোডৰ কিছুমান এনেকুৱা ধুনীয়া ধুনীয়া সৌন্দৰ্য আছে, সেই সৌন্দৰ্যবোৰ আপোনালোকক আজি মই দেখাবলৈ আহিছোঁ। তো বলক আপোনালোকক মই আজি DC কোডৰ কিছুমান ধুনীয়া ধুনীয়া ঠাই, আৰু আপোনালোকে যদি এই ঠাইটোত আহিবলৈ খোজে তেন্তে মই আপোনালোকক ডিছক্ৰিপশ্যনত এইটো কমেণ্টত দি দিম মই আপোনালোকক ঠাইটোৰ এড্ৰেছটো। তো বলক DC কোডৰ আমি কিছুমান দৃশ্য উপভোগ কৰোঁ।